নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি লৈ আহিছোঁ এটা আচাৰৰ ৰেচিপি। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এয়া মই কাবুলি বুট লৈ ল'লোঁ। এয়া গোটেই ৰাতিটো এনেকৈ তিয়াই ৰাখিছিলোঁ পানীত আৰু ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া এটা কুকাৰত দি দিছোঁ আৰু এটা চিটি অহালৈ গেছত ৰাখি দিছোঁ। আৰু এইফালে এটা চিটি অহাৰ পিছত এনেকৈ ঢাকনটো এৰুৱাই এতিয়া চাকনি চেকি পেলাই পানীখিনি এতিয়া ধুনীয়াকৈ এটা কাঁহীত এনেকৈ গোটেই দিনটোৰ কাৰণে ৰ'দত ৰাখি দিম যাতে পানীখিনি ধুনীয়াকৈ শুকাই যায়। আৰু এইফালে এনেকৈ জলকীয়া কেইটামানো শুকুৱাই দিলোঁ আৰু এয়া ধুনীয়াকৈ শুকাই গ'ল, মানে পানী অলপো নাই ইয়াতে। এতিয়া এইখিনি আধা ৰাখি আধা গুড়ি কৰি ল'ম। মই এনেকৈ হাতেৰে গুড়ি কৰি লৈছোঁ, আপোনালোকে মিক্সিটো গুড়ি কৰি ল'ব পাৰে। আৰু এয়া ধুনীয়াকৈ হাতেৰে কৰোঁতেই ধুনীয়াকৈ গুড়ি হৈ গৈছে। আৰু এইফালে কেৰাহী এটাত পাতি দিছোঁ গৰম তেলখিনি গৰম হোৱাৰ পিছত অলপ ঠাণ্ডা হওঁতেই পাঁচফোৰণ ফুটাই দিছোঁ। এতিয়া এইফালে মছলা এটা টাৱাত দি দিছোঁ, সৰিয়হ, চফ, ধনিয়া গুটি, জিৰা গুটি আৰু অলপ কালজিৰা গুটি। আৰু এইখিনি ধুনীয়াকৈ গৰম কৰি এটা মিক্সি জাৰত পিচি ল'লোঁ। একদম ফাইন পেষ্ট বনোৱা নাই, দৰদৰাকৈ। আৰু এইফালে তেলখিনি অলপ কুহুমীয়া হৈ থাকোঁতেই গোটেইখিনি দি দিছোঁ। গুড়ি কৰি লোৱা বুট মাহখিনিও দি দিছোঁ আৰু এতিয়া দি দিছোঁ গুড়ি কৰি ৰখা মছলাখিনি আৰু শুকান জলকীয়াখিনি এনেকৈ ফালি ফালি দিছোঁ। এতিয়া দিছোঁ সোৱাদ অনুসাৰি নিমখ আৰু অলপ চেনি। এতিয়া দিছোঁ এচামুচ ৰেড চিলি পাউডাৰ, দিছোঁ আধা কাপতকৈ অলপ কম ভিনেগাৰ। আৰু এইখিনি ধুনীয়াকৈ চামুচেৰে মিক্স কৰি ল'ম। আৰু এইখিনি গোটেইখিনি মিক্স হৈছে আৰু কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈ উঠিছে, এইখিনি চাব পাৰে কালাৰটো। আৰু এইখিনি এতিয়া শুকান জগত বৈয়াম এটাত এনেকৈ ভৰাই লৈছোঁ। আৰু এইখিনি আৰু এই আচাৰ আপোনালোকে ফ্ৰিজত ৰাখি 6 মাহলৈ ৰাখিব পাৰে আৰু ফ্ৰিজত নৰখাকৈ প্ৰায় 1-1.5 মাহ এনেকৈ খাব পাৰে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ।